নমস্কাৰ বন্ধুসকল, আজি আমি গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছো PM কিষাণ সম্মান নিধি যোজনাৰ 22তম কিস্তি সন্দৰ্ভত। প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত যোগ্য কৃষকসকলে বছৰত ৬০০০ টকা পায়, যি তিনিটা কিস্তিত ২০০০ টকাকৈ প্ৰদান কৰা হয়। 22তম কিস্তিৰ টকা চৰকাৰে শীঘ্ৰেই কৃষকসকলৰ বেংক একাউণ্টত জমা কৰিব বুলি আশা কৰা হৈছে। যিসকল কৃষকে এতিয়াও eKYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকে তৎক্ষণাত eKYC সম্পূৰ্ণ কৰক, নহলে কিস্তিৰ টকা ৰৈ যাব পাৰে। আপুনি নিজৰ নাম তালিকাত আছে নে নাই চাবলৈ PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ গৈ বেনিফিচিয়াৰী লিষ্টত নিজৰ ৰাজ্য, জিলাৰ নাম আৰু গাঁও বাছি চাব পাৰে। গুৰুত্বপূৰ্ণ কথাসমূহ: বেংক একাউণ্ট আধাৰ সৈতে লিংক থাকিব লাগিব, eKYC সম্পূৰ্ণ হ'ব লাগিব, জমিৰ তথ্য সঠিক হ'ব লাগিব। বন্ধুসকল, যদি আপুনি এজন কৃষক হয়, তেন্তে এই তথ্য অন্য কৃষক বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰক। আৰু এটা ডাঙৰ আপডেট হৈছে, চৰকাৰী তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ শেষলৈ বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত PM কিষাণৰ 22তম কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত এই টকা DBT পদ্ধতিৰে পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। আৰু উল্টা গুৰুত্বপূৰ্ণ কথা, আপুনি PM কিষাণ সম্মান নিধি যোজনাৰ অফিচিয়েল ৱেবছাইট নো ইয়ৰ ষ্টেটাছ অপশ্যনত গৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা কোড ভৰাই চেক কৰিব লাগিব। তাত গ'লে আপুনি এই তিনিটা বিষয় নিশ্চিত কৰিব লাগিব: লেণ্ড সিডিং ষ্টেটাছ য়েছ, আধাৰ সিডিং ষ্টেটাছ য়েছ, বেংক একাউণ্ট